আমি ৰপৱেলৈ আহিছোঁ। ৰপৱেত এনেদৰে টিকট ল'ব লাগে। আমি এয়া ৰোপৱে। আমি ৰোপৱেলৈ আহিছিলোঁ আজি। আমি ৰোপৱে আগতেও আহিছোঁ, আজি দ্বিতীয়বাৰৰ কাৰণে আহিলোঁ। খুব ভাল লাগিল। আপোনালোকেও আহিব পাৰে ৰোপৱেলৈ। পাৰ হেড টিকটৰ ৰেট পাৰ হেড আপ ডাউন কৰিলে 150 আৰু ছিংগেল এবাৰ গ'লে হ'লে 100 টকা। আৰু আপ ডাউন টিকেট পাবলৈ হ'লে 12:30ৰ আগতে ইয়ালৈকে আহিব লাগিব। 12:30ৰ পিছত কিন্তু ডাবল এৱেৰ টিকট পোৱা নাযায়, ওৱান এৱেৰহে টিকট পাব। আহক এবাৰ সকলোৱে চাই লওক ৰোপৱে। খুব ধুনীয়া লাগিছে। এয়া চাওক ৰোপৱেৰ পৰিৱেশ, কি সুন্দৰ পৰিৱেশ, মনোমোহা পৰিৱেশ।
অন্য এখন ৰপৱে আহি আছে, এয়া চাওক অন্য এখন ৰপৱে আহি আছে, আমাক ক্ৰছ কৰিব এতিয়া। गेट बंद कर दिया गेट बंद, মানুহ সোমাব দিয়া নাই, যিখিনি সোমাল আৰু বহুত মানুহ আছে নহয় ভিতৰত।